নমস্কাৰ, মই মিতালী। মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ইয়াংছে নকটে মধ্য ইংৰাজী বিদ্যালয়ৰ ইউথ ক্লাবৰ আমাৰ স্কুলৰ ষ্টুডেণ্টসকল আহিছে। আজি এই ষ্টুডেণ্টসকলৰ লগত মই আপোনালোকক অকণমান শ্বেয়াৰ কৰিব লৈছোঁ আমাৰ ইউথ ক্লাব হয় মিঠা আচাৰ যিটো ৰসদৈ বা কৰ্দৈৰ লগত মিঠা আচাৰ মই কেনেকুৱা প্ৰস্তুত কৰোঁ এই সংক্ৰান্তত ছাত্ৰ ছাত্ৰীসকলক অকণমান প্ৰশিক্ষণ দিব লৈছোঁ। গতিকে আজি ছাত্ৰ ছাত্ৰীসকলে ৰেডি হৈ আছে। ৰেডি কৰি লৈছোঁ। এয়া কেৰাহীত পাতি লৈছোঁ বাহিৰত সকলোৱে দেখাকৈ। কেৰাহী অকণমান মিঠাতেল দি লওঁ, সৰিয়হ তেল দি লৈছোঁ। এইখিনি পকিলে দিছোঁ নহৰু, আপোনালোকে পিঁয়াজ নিদিব, নহৰু দিব। এতিয়া নহৰুখিনি আধা সিজা হওঁতে দিছোঁ আপোনাৰ মেথি। এতিয়া দি আছোঁ আপোনাৰ নিমখ অকণমান 1 চামুচ দিছোঁ নিমখ। কাটি থোৱা ৰহদৈখিনি দিছোঁ। এতিয়া এতিয়া এই ৰহদৈ পানী আছে, এই পানীখিনি পঠিয়াই লওঁ। গতিকে এতিয়া ইয়াত দিছোঁ অকণমান হালধি। হালধি মই জোখত বনাই দিওঁ, 1 চামুচ দিছোঁ। পানীখিনি উলিয়াই দিছোঁ। এতিয়া কাঢ়ি দিছোঁ খৰাহিত, ডাঙৰ খৰাহি। গৰম হ'ল, মই দিছোঁ এতিয়া গুড়। এতিয়া কৰ্দৈৰ পৰিমাণ চাই পিনি মই গুড় দিছোঁ। এতিয়া গৰম কৰি থোৱা এতিয়া মই আকৌ লাহেকৈ লৰাই এতিয়া মোক হেল্প কৰিছে আমাৰ ভাইটি বোৱাৰী। তেওঁলোকৰ ঘৰতে প্ৰশিক্ষণখিনি ছাত্ৰীসকলক প্ৰশিক্ষণ ইয়াতে আচাৰ প্ৰশিক্ষণ ইয়াতে দিছোঁ। এতিয়া বোৱাৰীয়ে সহযোগ কৰিছে মোৰ লগত। এতিয়া দি দিছোঁ মই এই খুন্দি থোৱা শুকান জলকীয়া। ইমান তোমালোকৰ জলকীয়া জ্বলা আচাৰত জ্বলা হ'লে অলপ ভাল লাগে, টেষ্টি লাগে। অলপ আচাৰ খালে পাক কৰিব লাগে, জিভা পানীও কৰিব লাগে। এতিয়া মই দিছোঁ আপোনাৰ খুন্দি থোৱা শুকান জালুকগুটি। এই জালুকগুটিটো লাগে মিঠাত, জালুকগুটি অলপ জ্বলা লাগে। গতিকে মই প্ৰায় 50 গ্ৰাম দিছোঁ জালুকগুটি। তাৰপিছত এতিয়া গুড়ি কৰি থোৱা 5 ফোৰণ অলপ থেতেলাই দিছোঁ, সম্পূৰ্ণ গুড়ি কৰা নাই। এতিয়া 5 ফোৰণ দি দিছোঁ। এতিয়া দিছোঁ মই অকণমান জোখৰ পৰিমাণৰ কালাৰ কাৰণে, খুব কম পৰিমাণে দিছোঁ, 1 চামুচ জোখৰ। এতিয়া অকণমান আকৌ লগাই দিছোঁ নিমখ। নিমখ কিন্তু আপোনালোকে কম পৰিমাণে দিব, অথনি আধা চামুচ দিলোঁ, এতিয়া অকণমান 1 চামুচ ৰেডি হৈছে লাহেকৈ। চলে না? এতিয়া অকণমান ওচৰৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ। আজি আমাৰ ইউথ ক্লাবৰ ছোৱালীসকলক ঘৰত গৃহস্থনীৰ বাইদেৱে ভণ্টিয়ে আমাক সকলোকে চাহ দিছে। গতিকে বিহু চাহ খাইছোঁ আমি। তেখেতলৈ অশেষ অশেষ ধন্যবাদ থাকিল। আমাক যে বহুতখিনি হেল্প কৰিছে। এয়া চাহ দিলে, ধন্যবাদ দেই। এতিয়া লগতে মোৰ আচাৰ হ'বগৈ আৰু 10 মিনিট পাছত কমপ্লিট হ'ব। গতিকে চাহটো খাই লওঁ। এতিয়া মই উলিয়াই দিম, এইটো খাই লওঁ। এতিয়া হৈ গ'ল, নমাই দিওঁ লাহেকৈ। এতিয়া অজৰা দিছোঁ।
আগবাঢ়ক বিদ্যালয়ৰ ছাত্ৰীসকলক বিপ্লৱৰ মই আশা বনোৱা প্ৰশিক্ষণ দিছোঁ মই যিখিনি জানো সেইখিনি সীমিত জ্ঞানেৰে মই তেওঁলোকক শিকাইছোঁ আৰু এইখিনি উপকৰণৰ দ্বাৰা ভৱিষ্যত ছাত্ৰীসকলৰ উপকাৰিতা হ'ব বুলি আশা ৰাখিছোঁ কাৰণ এতিয়া তেওঁলোক সৰু এটা সময়ত তেওঁলোক সকলোৱে এগৰাকী আদৰ্শৰ গৃহিণী হ'ব লাগিব এইটো কাৰণে পাঠ্যক্ৰমিক দিশটো আগুৱাই নিবৰ কাৰণে আমি যথেষ্ট অধ্যয়ন আগবঢ়াইছোঁ এই ক্ষেত্ৰত আজি ছাত্ৰ ছাত্ৰীসকলে কি পালে নাজানো তোমালোকে এতিয়া কেনেকুৱা পালা আজি ভালেই লাগিলে কৰ্দৈ আচাৰ বনাই বাইদেউৰ লগত আৰু টেষ্টিও কৰা হ'ল যথেষ্ট সুন্দৰ হৈছে আশা ৰাখিছোঁ তেওঁলোকেও ভৱিষ্যতে এনেকুৱা আগবাঢ়ি যাব আৰু অকল শিক্ষাই নহয় এনেকুৱা বিদ্যায়তনিক দিশত তেওঁলোকক যিমান পাৰিম সহযোগ কৰি যাম আৰু নেক্সট বাৰ তেওঁলোকক আমলখি আচাৰ টেঙা আচাৰ মই কেনেকুৱা থ'ম সচৰাচৰ সকলোৱে টেঙা আচাৰ থয় কিন্তু প্ৰায়বিলাক দেখিছোঁ কিছুমান আচাৰ মানে অতি সোনকালে মানে ভেঁকুৰ ধৰে গতিকে ভেঁকুৰ নধৰাকৈ কেনেকুৱা ধৰণৰ আমি আচাৰ প্ৰস্তুত কৰোঁ সেইটো অকণমান তেওঁলোকক শিকাই দিওঁ তাৰমানে আমি ভিনেগাৰ ইউজ নকৰাকৈ আমি আচাৰ এনেকুৱা প্ৰস্তুত কৰিব পাৰিম মানে সংৰক্ষণ সেইকাৰণে জৈৱ বৈচিত্ৰ্যৰ পৰা আমাৰ যে বিভিন্ন উপকাৰিতা আছে আৰু এনেকুৱা খাদ্য যদি খাওঁ আমাৰ স্বাস্থ্যৰ পক্ষেও খুব উপকাৰিতা আছে কাৰণ মেডিচাইন নিদিয়া গাঁও অঞ্চলত পোৱা সহজতে পোৱাৰ কিছুমান ফলমূল আমি এনেকুৱা সংৰক্ষণ কৰিব পাৰোঁ এইটোৱে ছাত্ৰ ছাত্ৰীক শিকালোঁ তোমালোকেও এনেকুৱা ফলমূল সংৰক্ষণ কৰি এনেকুৱা আচাৰ প্ৰস্তুত কৰিবলৈ শিকিবা তেতিয়াহ'লে আজিলৈ মই বিদায় লৈছোঁ পুনৰ নতুন দিনা আপোনালোকক লগ পাম বাই বাই